নমস্কাৰ, মই দেৱেশ বৰাই আপোনালোকক নাজিৰা.in স্বাগতম জনাই আজি আমি ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ। নাজিৰা.in এনে এটা ৱেবছাইট য'ত আপুনি নাজিৰাৰ বিষয়ে কিছু কথা গম পাব, নাজিৰাৰ ইনফৰমেশ্যন ল'ব পাৰিব। এতিয়া সময় 12:01 পাৰ হ'ল, ৰাতি হৈছে। মই আসলে ইউটিউবত ভিডিঅ' কেইটামান চাই আছিলোঁ, তাতে নাজিৰাক লৈ চাইছিলোঁ। দুটা ভিডিঅ' গান পালোঁ, ভাল লাগিলে। গানকেইটা আপোনালোকক দেখাবলৈ লৈছোঁ, শুনাবলৈ লৈছোঁ। গানকেইটা অৱশ্যে বিশেষ ভিডিঅ' আকাৰত নাই, জাষ্ট অডিঅ'টোহে আছে ইয়াত। ভিডিঅ'কেইটা পাছত যদি আহে তেতিয়া মই আপোনালোকক ভিডিঅ'কেইটা দেখাম। তো আজি মই আপোনালোকক এই অডিঅ'কেইটাকে শুনাম। নাজিৰা শিৱসাগৰক লৈ লিখা আচাৰ্য বৰপাত্ৰ আৰু পল্লৱী দাসৰ আৰু এটা গীত শুনাম আপোনালোকক, নামটি আৰু নাজিৰাক লৈ। কথা সুধিছে ৰোহিণী মাউত। দুইটা গানকে আমি শুনিম প্ৰথমে। এতিয়া আমি প্ৰথম শিৱসাগৰ নাজিৰাক লৈ গানটো শুনিছোঁ, আহকচোন। ঐ জোনৰ সাৰথি ঐ তৰা, ঐ মোৰে ঐ জীৱন্তী পলকামিলা, ঐ তোমাক আনিব ৰে পৰা। শিৱসাগৰ নাজিৰা বান্ধৈ ঐ তাতে কৰোঁ হাজিৰা, শিৱসাগৰ নাজিৰা বান্ধৈ ঐ তাতে কৰোঁ হাজিৰা, ঐ সেই হাজিৰাই নোজোৰে বান্ধৈ ঐ সদায় হয় কাজিয়া, সেই হাজিৰাই নোজোৰে বান্ধৈ ঐ সদায় হয় কাজিয়া। কেনেকৈনো কৰিমে মৰমক যুগমীয়া, অভাৱনো অনাতনত বান্ধৈ ঐ ভাল পোৱা হয় ঘূণীয়া, ভাল পোৱা হয় ঘূণীয়া। ভাল হৈছে, ধুনীয়া। শিৱসাগৰ নাজিৰা তাতে কৰোঁ হাজিৰা, আচাৰ্য বৰপাত্ৰ আৰু পল্লৱী দাসৰ কণ্ঠত। এতিয়া আমি দ্বিতীয় গীতটো শুনোচোন, নামটি আৰু নাজিৰাক লৈ। নামটি আৰু নাজিৰাক লৈ ৰোহিণী মাউতৰ এই গীতটি মই প্লে' কৰি দিছোঁ।
ঐ শুনজনী ঐ দেহাজনী তোমাৰ লগতে কাজিয়া কৰোঁ নামটি আৰু নাজিৰা তাতে কৰিলোঁ হাজিৰা এই হাজিৰাই নুজুৰিলে ঐ শুনজনী ঐ দেহাজনী তোমাৰ লগতে কাজিয়া কৰোঁ গীতটো শুনিবলৈ ভালেই লাগিলে ন ৰোহিণী মাউত আৰু ৰূপা বৰাৰ কণ্ঠত নামটি আৰু নাজিৰা তাতে কৰোঁ হাজিৰা দুইটাতে নাজিৰাক লৈ লিখিছে সেইটো কাৰণে মই ভাবিলোঁ যে এই দুইটা গীতক আপোনালোকক শুনাম আশা কৰোঁ আপোনালোকে ভাল পালে আৰু কোনটো গীত বেছি ভাল লাগিলে শিৱসাগৰ নাজিৰা নে নামটি আৰু নাজিৰা কমেণ্টত লিখিবলৈ নেপাহৰিব আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ